নমস্কাৰ বন্ধুসকল, আমি আকৌ আহি গৈছিলোঁ আজি আপোনালোকৰ আগত এখন আমি শ্বৰ্ট ফিল্মৰ নিচিনা এখন আমি ফিল্ম আনিছোঁ। ফিল্ম নহয়, একচুৱেলি এটা সৰু ভিডিঅ', আৰু তাত আমি আমাৰ মেম্বাৰ্ছখিনিয়ে এবাৰ এখন সৰু এটা ধেমালি কৰিছোঁ, সৰু এটা এক্টিং অকণমান কৰি থাকক। আমাৰ ভিডিঅ' চাই থাকক, লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু চাওক কেনেকুৱা পায় কমেণ্ট কৰিব। অকণমান ধেমালি কৰিলোঁ বা অকণমান চেষ্টা কৰিছোঁ, কিবা যদি ভুল হৈছে ক্ষমা কৰি দিব, বেয়া নাপাব। আৰু আমাৰ ভিডিঅ' চাই বহুত গম পাইছোঁ বা 2টাই বাজিছে। ৰাতিপুৱা মোৰ হ'ল টোপনি বহুত ধৰিছে। তই সোণৰ ফুলি চুৰ কৰি আনিছ। হেল্ল' ঐ পঠা গাঁৱত চুৰ হৈছে, চুৰ এডাল ধৰিলো। পঠা আহি আছে তুমি তই চুৰ কৰিবলৈ ক'ত কি চুৰ কৰিছে? হেৰি দিব লাগিব। প্ৰথম ইয়াক সোধা যে চুৰডাল চুৰ কিয় কৰিছ তই? পুলিচত দিব লাগিব। পুলিচত দিয়া বিশ্বাস কৰ। পুলিচত দিম নেকি? পুলিচত দিম নেকি? পুলিচত দিম নালাগে। প্ৰথমে কি হৈছে পুলিচত দিয়া। প্ৰথমে সুধি ল যে কি হ'ল, চুৰ কৰিব কিয় আহিছ কচোন? বিশ্বাস কৰ, অভাৱত পৰি স্বভাৱ বেয়া হৈছে দাদা। মই আগে পিছে নাই দাদা। সেই বোলে তই চুৰ কৰিবি নেকি কিবা? আজি প্ৰথম কৰিছো দাদা। মানে মানে মোৰ ঘৰত গোটৰ বন্ধনৰ পৰা পইচা লৈছিলে, সপ্তাহে দাম মাৰিব লাগে। এতিয়া মানে আগে পিছে দাম মাৰি আছে। এইকেইদিন
বহুত অভাৱ হৈছে মানে মই মায়ে দেউতাই সদায় কাইলৈ ঘৰত লাগি থাকে পইচাটো কাৰণে পইচা দিব নোৱাৰে সেইকাৰণে চুৰত নামি গৈছে উপায় নাই দাদা কাম কৰোঁ যিখিনি কাম কৰোঁ সেইখিনি ঘৰত চলাওঁতে যায় আৰু পইচা ক'ৰ পৰা দিব কওকচোন সেইকাৰণে চুৰ কৰিবি নেকি তই কি কৰিম উপায়টো নাই আমি বুলিহে তোক যে বেলেগ গাঁৱত যোৱা পিটন দিলেহেঁতেন আপোনালোক ভাল মানুহ দাদা মোক এৰি দিয়ক কৰিলেহেঁতেন আমি বুলিহে এতিয়া যাবলৈ দিয়ক দাদা হ'ব তই উঠছোন সেইখিনি পৰা উঠ তইখিনি পৰা উঠ নামাৰিব কিন্তু যি মাৰিছে যি বেকাৰ হৈ গৈছে নামাব উঠ এচাই পেলাই দিছো চা বৌ ভুল হ'ল আমাক ভালকে কৰিব ক'লৈ যাব এইখিনিত ৰ ভালকে একদম ৰ কথাবিলাক ভাঙি ক কথাবিলাক ভাঙি ক যে হৈছিলে কি ঘৰত কিনো কম মই যে ক'লে আপোনালোকে বিশ্বাস কৰিব জানো তই ক কথাবিলাক ক মানে আমাৰ ঘৰৰ পৰা বন্ধনৰ পৰা মানে লোন লৈছিলে দাদা বন্ধন আপুনি বিশ্বাস কৰিব বন্ধনত আছে আত্মসহায়ক আছে আকৌ মাহেকীয়া গোট আছে কিমানৰ ধাৰ গোট ল'ব লাগে কি হয় মাৰিব নোৱাৰিলে গোট ল'ব নালাগে নহয় গোটৰ পইচা লৈছে কোনোবাই টেটুত ফাঁক ফাঁচিছে কোনোবা সেইবিলাকে বিশ্বাস কৰক দাদা দেখিছা আজিকালি মাক বাপেক দেখিছা মাক বাপেকে ল'ব গোটডাল ফচিব ল'ৰা ছোৱালী এইবিলাক গোটৰ সেইবিলাক কি হ'ব চব ফচিছে তোৰ ক'ৰ পৰা আনিছ এতিয়া চুলিবিলাক জানিছ ক'ৰ পৰা আনিছ এপিনৰ পৰা গৈ 3 নম্বৰ মানুহ ঘৰ হা দে মোক বতা দে এইটো এইটো আপোনাক বতাই দিলো আপুনি কি কয় কওক মোক নালাগে কালি তোৰ কিমান আছে গোটত টকা 1000-1200 দিব লাগিব সেইটো ল মোৰ পৰাই ল এতিয়া এইটো মই কালি দিবি আৰু যে তই গোটটো নল ঘূৰা দিবি আপোনালোক দুইটাকে কৈছো মই আজিৰ পৰা গোটটোত নলওঁ আৰু আজিৰ পৰা মই হাতে বহিয়ে ধৰিছো মই পইচা চইচা নলওঁ মই নিজে যি পাওঁ তাৰ পৰা চলি কাম আৰু এইটো পইচা আপোনাক মই কথা দিছো এসপ্তাহৰ ভিতৰত মই আপোনাক ঘূৰাই দিম মই নিজৰ ভৰিত নিজে থিয় দিম মই আজিৰ পৰা চুৰটো নকৰোঁ হ'ব দে গম পাইছো ঘৰলৈ যা আৰু একদম ঘৰত গৈ পেলাই ঘৰত কবিগে যে মই আজিৰ পৰা যাতে এইবিলাক গোট চোট নলয় মই এতিয়া গম পাইছো গোটটোত ল'লে নিজৰ চৰিত্ৰবিলাক বেয়া হয় যে আজিৰ পৰা মই ঘৰত যা একদম তোমালোকে যে ল'ৰাটোক এতিয়া বুজালা ল'ৰাটো ভাল হ'বনে তোমালোকে যিখিনি কথা বুজালা আমাৰতো বুজোৱা কাৰণে আমি ভাল বুলি গুচি গ'ল ল'ৰাটো হয় ভাল ল'ৰাটো আশা কৰা নাই বাৰু আমিতো ভাল বুলি হ'ব বুলিহে মানুহক এটা চান্সটো দিব লাগে সেইকাৰণে দিছো আচ্ছা আমি পিংকল গৈ থাকো নেকি আগবাঢ়ি আমি ভাল হোৱাটো বিচাৰো ন তাকে ব'লা আগবাঢ়ি গৈ থাকো নহয় দেখিছা আজিকালি মানুহবিলাকৰ আকৌ এনেই ক'লে নেকি বাৰু কথাটো নাই বুজিছা আজিকালি মানুহবিলাকৰ যে এই মাক বাপেক বিলাকে ল'ৰা ছোৱালী বিলাকৰ বৰবাদ কৰি দিছে এই গোটবিলাকে খাই দিছে সেইকাৰণে মানুহবিলাকক কওঁ যে এই গোট চুট বিলাকৰ পৰা আঁতৰি থাকিব লাগে আজিকালি আকৌ বাইক পইচা বন্ধন কৰা পইচা লৈ পেলাই পিতেকক বাইক কিনি দিয়ে গম পাইছা বহুত আমাৰ গাঁৱতে একেবাৰে ধ্বংস কৰি দিছে সেইকাৰণে কৈছো কেতিয়াও আজি ল'ৰাটোৰ ক্ষেত্ৰত আজি চোৱা ল'ৰাটোৰ ক্ষেত্ৰত তুমি পালাই নহয় প্ৰমাণ লগে লগে পালাই নহয় সেইকাৰণে কৈছো যে নেক্সট টাইম আপোনালোকো কৈছো যে কেতিয়াও এই গোট বোলা বস্তুটো কেতিয়াও ধাৰ ল'ব নালাগে ধাৰ লৈ পেলাই ঘৰৰ পৰা কেতিয়াও পইচা নল'ব লাগিলে পানী ঢালি ভাত খুৱাই ভাল পানী ঢালি ভাত খাব এসাঁজ কিন্তু কেতিয়াও পইচা নল'ব বহুত কষ্ট হয় মানুহ নহয় জানো কথাটো হয় আমি গৈ থাকো আজি ব'লা সি ভালকে পালেগে হ'ল আৰু